আজি এইচএছ সেকেন্ডৰ লজিক এণ্ড ফিলচফিৰ কুৱেশ্যন আনসাৰ আলোচনা কৰিম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ফেচবুক পেজত গৈ ফলো কৰি দিবা। বলা ভিডিঅ'লৈ যাওঁ। পাঠটোৰ নাম হৈছে ভাৱবাদ, আত্মগত আৰু বস্তুগত। অনুশীলনী কুৱেশ্যন নং 1 ভাৱবাদৰ সংজ্ঞা দিয়া। উত্তৰ যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল, জ্ঞাতাৰ মনৰ পৰা স্বাধীনভাৱে কোনো বস্তু থাকিব নোৱাৰে, সেই মতবাদেই হৈছে ভাৱবাদ। 2 নম্বৰ কুৱেশ্যন, পাশ্চাত্য দৰ্শনত ভাৱবাদৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ দাৰ্শনিক প্লেটো পাশ্চাত্য দৰ্শন ভাৱবাদৰ প্ৰতিষ্ঠাতা। 3 নম্বৰ কুৱেশ্যন, অস্তিত্ব প্ৰত্যক্ষত নিৰ্ভৰ কথাষাৰ কোনে কৈছিল? উত্তৰ জৰ্জ বাৰ্কলি। 4 নম্বৰ কুৱেশ্যন, ভাৱবাদ কেই প্ৰকাৰ আৰু কি কি? উত্তৰ ভাৱবাদ 2 প্ৰকাৰ, আত্মগত ভাৱবাদ বা বিষয়গত ভাৱবাদ আৰু বস্তুগত ভাৱবাদ। 5 নম্বৰ কুৱেশ্যন, আত্মগত ভাৱবাদ বুলিলে কি বুজায়? উত্তৰ যি মতবাদে বাহ্যবস্তুৰ অস্তিত্ব ব্যক্তিমনৰ বা আত্মাৰ ওপৰত নিৰ্ভৰশীল বুলি স্বীকাৰ কৰে তাকে আত্মগত ভাৱবাদ বোলে। আত্মগত ভাৱবাদ মতে মন বা আত্মাই জগতৰ মূল বস্তু। বাহ্য জগতৰ অস্তিত্ব মন সাপেক্ষে ভাৱে ইয়াৰ কোনো মন নিৰপেক্ষ সত্যতা নাই। ব্ৰিটিছ দাৰ্শনিক বাৰ্কলিয়ে আত্মগত ভাৱবাদ প্ৰতিষ্ঠা কৰিছে। তেওঁ জন লকৰ মুখ্য আৰু গৌণ গুণৰ পাৰ্থক্য অস্বীকাৰ কৰিছে। তেওঁৰ মতে বস্তুনিষ্ঠ গুণবোৰ ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল, কাৰণ বস্তুৰ অস্তিত্ব প্ৰত্যক্ষৰ ওপৰতে নিৰ্ভৰশীল। 6 নম্বৰ কুৱেশ্যন, বস্তুগত ভাৱবাদ কি? উত্তৰ যি মতবাদ অনুসৰি পৰম ব্ৰহ্ম বা চেতন সত্তাৰ অস্তিত্ব স্বীকাৰ কৰে আৰু বস্তুময় জগতৰ মাজেদি ব্ৰহ্মসত্তাৰ প্ৰকাশ বুলি ধাৰণা কৰা হয় তাকে বস্তুগত ভাৱবাদ বোলে। দাৰ্শনিক হেগেলে বস্তুগত ভাৱবাদ প্ৰতিষ্ঠা কৰিছে। তেওঁৰ মতে পৰম আত্মাই পৰম ধাৰণা, পৰম ব্ৰহ্ম বিশ্বৰ অন্তৰ্নিহিত চৰম সত্য। ই জীৱন্ত আৰু গতিশীল। তেওঁৰ মতে জ্ঞাতা আৰু জ্ঞেয় এক পৰম ব্ৰহ্মৰ দুটা ভিন্ন ৰূপ বা দিশ। ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে, যদি প্ৰথমবাৰৰ বাবে চাই আছা, চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া সকলোৰ আগত ভিডিঅ'টো পোৱাৰ কাৰণে। ফেচবুক পেজত গৈ ফলো কৰি দিয়া, তোমাৰ বন্ধুবৰ্গৰ ওচৰত তেওঁলোকে দেখাৰ সুযোগ কৰি দিয়া আৰু শ্বেয়াৰ মাৰি দিয়া এটা। আকৌ নেক্সট ভিডিঅ' লৈ আহি আছো তোমালোকৰ ওচৰত।